নমস্কাৰ বন্ধুবৃন্দ, ৱেলকাম টু মাই এষ্ট্ৰলজিকেল চেনেল কৃষ্ণা জ্যোতিষ। বন্ধুবৰ্গ, আজি যোনটো বিষয় লৈ চৰ্চা কৰিব লৈছোঁ, এই বিষয়টো যোৱা 3 সপ্তাহমানৰ পৰা প্ৰায় 150ৰ পৰা 200 লোকে, স্পেচিয়েলি যিসকল য়ং ইন দেয়াৰ 20s and 30s, তেওঁলোকে ৰিকুৱেষ্ট কৰিছে আৰু এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক। গতিকে এই টপিকটোৰ ওপৰত চৰ্চা কৰাৰ বহুত দৰকাৰ আছে আৰু সেইবাবে এই টপিকটোৰ ওপৰত আজি মই এটা ভিডিঅ' বনাইছোঁ। আৰু এই টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ টপিক, স্পেচিয়েলি এমপ্লয়মেণ্টৰ ফালৰ পৰা চাবলৈ গ'লে, আমাৰ যুৱ প্ৰজন্মৰ ফালৰ পৰা চাবলৈ গ'লে এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক। আৰু এই টপিকটো হ'ল হাউ টু গেট এ গভৰ্ণমেণ্ট জব, এটা চৰকাৰী চাকৰি কেনেকৈ পাব পাৰি। আপোনালোকে বিশ্বাস কৰক, মই দিনত প্ৰায় 40টাৰ পৰা 50টা কল ৰিচিভ কৰোঁ আৰু তাৰ ভিতৰত কমচে কম আধা সংখ্যক ক্লায়েণ্টেই, যিসকল সাধাৰণতে য়ং হয়, মানে তেওঁলোকে ধৰক তেওঁলোকে 20 বছৰৰ পৰা 35 বছৰৰ ভিতৰত যাৰ বয়স হয়, তেওঁলোকৰ ল'ৰাই হওক বা ছোৱালী হওক, তেওঁলোকৰ এটাই প্ৰশ্ন থাকে যে মোৰ কুণ্ডলীখন চাই দিয়ক আৰু মোৰ কুণ্ডলীত কওক যে মোৰ কুণ্ডলীত গভৰ্ণমেণ্ট জব আছেনে নাই, চৰকাৰী চাকৰি আছেনে নাই। গতিকে সকলোকে যিহেতু ইণ্ডিভিজুৱেলি উত্তৰ দিয়াটো সম্ভৱ নহয়, গতিকে মই ভাবিলোঁ যে এটা ভিডিঅ' মই আজি বনাই দিওঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তেই বহুতে নিজৰ প্ৰশ্নৰ উত্তৰ পাই যাব। তাৰ আগতে মই কওঁ যে যিখিনি কথা মই ক'ম এইখিনি এটা জেনেৰিক কথা হয়, কিয়নো এই যিখিনি কথা ক'ম সেইখিনি কথাৰ উপৰিও আৰু বহুতো কথা আছে, যিবোৰ কথা যেতিয়া আপোনালোকৰ নিজৰ কুণ্ডলীখন যেতিয়া মোৰ সন্মুখত থাকিব, তেতিয়া সেই কুণ্ডলীত বিভিন্ন গ্ৰহৰ স্থিতি আৰু কোনজন গ্ৰহৰ ওপৰত কোনজন গ্ৰহৰ দৃষ্টি আছে, কোন 2জন বা 3জন গ্ৰহ একেলগে বহি আছে, কোনজন গ্ৰহ কোনটো স্থানত বহি আছে, এনেকুৱা বহুতো ধৰণৰ কম্বিনেশ্যনছ এণ্ড পাৰ্মুটেশ্যনছ হয়, যাৰ দ্বাৰা এটা সঠিক প্ৰেডিকশ্যনছ দিব পাৰি। আজি মই যোনটো প্ৰেডিকশ্যনছ দিবলৈ গৈছোঁ, এইটো এটা সৰ্বসাধাৰণ বা আপুনি ক'ব পাৰে যে এটা ইন জেনেৰেল এটা কণ্ডিশ্যন, যোনটো কণ্ডিশ্যনত চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা কুণ্ডলীত বেছি দেখা যায়। অ'কে, আপোনালোকে যদি ব্যক্তিগতভাৱে মোক যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোক ব্যক্তিগত কনচালটেশ্যনৰ কাৰণেও যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকে জানে মই নতুন দিল্লীত থাকোঁ, তথাপিও আজিকালি যিহেতু সকলো বস্তু অনলাইন হৈ গৈছে, গতিকে দূৰত্ব বুলি একো কথা নাই। আপোনালোকে মোক ফোন বা হোৱাটছএপৰ যোগেৰে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। মোৰ ফোন আৰু হোৱাটছএপৰ নাম্বাৰ একেই নাম্বাৰটো মই কৈ দিছোঁ, 9717100241। আকৌ এবাৰ কৈ দিছোঁ, 9717100241। অসমীয়াটো এবাৰ কৈ দিছোঁ, 9717100241। এই নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰে বা ফোন কৰিব পাৰে আৰু মোৰ লগত আপোনালোকে এটা ব্যক্তিগত পৰামৰ্শ, প্ৰাইভেট কনচালটেশ্যনৰ আপোনালোকে এপইণ্টমেণ্ট ল'ব পাৰে। যি কি নহওক, আগবাঢ়িছোঁ আজিৰ টপিকলৈ লৈ। এতিয়া আজিৰ টপিকটো হ'ল যে কুণ্ডলীত এনেকুৱা কি ধৰণৰ কণ্ডিশ্যনছ থাকিলে সেই কুণ্ডলীখনৰ যিজন ব্যক্তি, ল'ৰাই হওক বা ছোৱালী হওক, তেওঁলোকৰ চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা বেছি থাকে। এই বুলি মই নকওঁ যে চৰকাৰী চাকৰি পাবই, কিয়নো চৰকাৰী চাকৰি পাবই বুলি যদি মই ক'বলৈ যাওঁ, তেতিয়াহ'লে গোটেই কুণ্ডলীখন মই চাব লাগিব। কিন্তু কিছুমান কণ্ডিশ্যনছ আছে, যিবোৰ কণ্ডিশ্যনছ থাকিলে সাধাৰণতে সেইসকল ব্যক্তিৰ চৰকাৰী চাকৰি হোৱাৰ যোগ থাকে বুলি আমি ক'ব পাৰোঁ। গতিকে ইয়াত বহুতো যোগ এনেকুৱা আছে, তাৰ ভিতৰত যিহেতু ভিডিঅ'টো দীঘল হৈ যাব, গতিকে মই কেৱল এটা যোগৰ কথাই ক'ম। সেইটো হ'ল কি, চৰকাৰী চাকৰি পোৱাৰ কাৰণে যিজন কাৰক গ্ৰহ হয়, যিজন মেইন ইম্পৰ্টেণ্ট গ্ৰহ হয়, সেই গ্ৰহজন হ'ল সূৰ্য। সূৰ্য এইকাৰণে যে সূৰ্যক কোৱা হয় যে সূৰ্য দেৱতাৰ ৰজা হয়। ছান ইজ কনচিডাৰ্ড টু বি দ্য কিং অফ দ্য দেৱতাছ। আৰু আজিৰ যুগত যদি আমি কিং বুলি যদি ডিফাইন কৰোঁ, তেতিয়াহ'লে গভৰ্ণমেণ্টকে আমি ৰজা বুলি ধৰিব পাৰোঁ। গতিকে যাৰ কুণ্ডলীত সূৰ্য বা ছানৰ অৱস্থিতি বা পজিশ্যন বা ষ্ট্ৰেংথ শক্তিশালী হয়, সেইসকল লোকৰ ক্ষেত্ৰত চৰকাৰী চাকৰি পোৱাৰ যোগ বেছি ভাল হয় বুলি আমি ক'ব পাৰোঁ। এতিয়া কথা হ'ল যে কি, যে সূৰ্য এখন কুণ্ডলীত ষ্ট্ৰং হয় নে উইক হয়, সেইটো আমি কেনেকৈ ধৰিব পাৰোঁ। তাৰ বহুতো ধৰণৰ কথা আছে। মই সূৰ্যৰ ওপৰত যদি বেয়া গ্ৰহৰ প্ৰভাৱ পৰে, তেতিয়াহ'লে সূৰ্য দুৰ্বল হৈ যায়। গতিকে মই সেইবোৰ বস্তুলৈ মই যোৱা নাই। মই আপোনালোকক আগতে কৈছোঁ যে প্ৰকৃততে যদি আপোনালোকৰ কুণ্ডলী এনালিচিছ কৰিব লাগে, তেতিয়াহ'লে গোটেই কুণ্ডলীখনৰ দৰকাৰ। কাৰণ সূৰ্য কোনোবা এটা ভাল স্থানত বহি থাকিলেই নহ'ব, এইটো চাব লাগিব যে সেই ভাল স্থানত বহি থকাৰ সময়ত তেওঁৰ ওপৰত যদি ৰাহু, কেতু, শনি টাইপৰ সূৰ্যৰ যিবোৰ শত্ৰু গ্ৰহ হয়, তেওঁলোকৰ যদি দৃষ্টি পৰি থাকে, তেতিয়াহ'লে সূৰ্যই তেওঁৰ শক্তিশালী যোনটো পাৱাৰফুল যোনটো ইম্পেক্ট, সেইটো দিব নোৱাৰিব। গতিকে এই বস্তুখিনি মই এৰাই চলি পেলাই মই কেৱল এইটোৱে ক'ব খোজোঁ যে সূৰ্য এখন কুণ্ডলীত ষ্ট্ৰং বুলি আমি কেতিয়া কওঁ। প্ৰথম কথা, সূৰ্য যদি মেষ ৰাশিত থাকে, ইফ ছান চিট ইন এৰিছ ৰাশি, তেতিয়াহ'লে সূৰ্য উচ্চ বুলি কোৱা হয় বা সূৰ্য শক্তিশালী বুলি কোৱা হয়। তেনেধৰণে সূৰ্যৰ যিবোৰ বন্ধু গ্ৰহ, আপোনালোকে জানে যে সূৰ্য হ'ল এটা দেৱতা প্লেনেট, আৰু দেৱতা প্লেনেট সূৰ্যৰ বাহিৰেও চন্দ্ৰও দেৱতা প্লেনেট হয়, বৃহস্পতিও দেৱতাৰ প্লেনেট হয়, আৰু মংগলো দেৱতাৰ প্লেনেট হয়। গতিকে সূৰ্য নিজৰ ৰাশিত, সূৰ্যৰ নিজৰ ৰাশি মানে সিংহ ৰাশিত থাকে বা মংগলৰ ৰাশিত থাকে। মংগলৰ ৰাশি কি? মংগলৰ ৰাশি দুটা ৰাশি আছে। এটা ৰাশি হ'ল আপোনাৰ মেষ ৰাশি আৰু এটা ৰাশি হ'ল আপোনাৰ স্কৰ্পিঅ' বা বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিত সূৰ্য ইমান
ইমান শক্তিশালী নহয়, কিন্তু মেষ ৰাশিত যেতিয়া সূৰ্য থাকে সূৰ্যক শক্তিশালী বুলি ধৰা হয়। গতিকে আপোনাৰ কুণ্ডলীত যদি সূৰ্য মেষ ৰাশিত থাকে, সিংহ ৰাশিত থাকে, বা চন্দ্ৰৰ ৰাশি হ'ল কৰ্কট ৰাশি, যদি কৰ্কট ৰাশিত থাকে, অথবা সূৰ্য যদি বৃহস্পতিৰ ৰাশিত থাকে, বৃহস্পতিৰ দুটা ৰাশি আছে, এটা হ'ল ধনু ৰাশি আৰু এটা হ'ল মীন ৰাশি। মীন ৰাশিত সূৰ্য ইমান ষ্ট্ৰং নহয়, কিন্তু ধনু ৰাশিত সূৰ্য ষ্ট্ৰং হয়। গতিকে এই চাৰিটা ৰাশিত যদি আপোনালোকৰ যদি আছে, আকৌ এবাৰ কৈ দিছোঁ, সিংহ ৰাশি সূৰ্যৰ নিজৰ ৰাশি হয়, মেষ ৰাশি মঙলৰ ৰাশি হয়, কৰ্কট ৰাশি চন্দ্ৰৰ ৰাশি হয়, আৰু ধনু ৰাশি বৃহস্পতিৰ ৰাশি হয়। এই চাৰিটা ৰাশিত যদি আপোনালোকৰ সূৰ্য আছে, তেতিয়াহ'লে আপোনালোকে জানিব যে আপোনালোকৰ কুণ্ডলীত সূৰ্য মোটামুটি শক্তিশালী স্থিতিতেই আছে, যদিহে কোনো বেয়া গ্ৰহৰ প্ৰভাৱ পৰা নাই। এইটো হ'ল নাম্বাৰ 1 নম্বৰ কণ্ডিশ্যন। দ্বিতীয় কণ্ডিশ্যন হ'ল যে কি, যদি আপোনালোকে যদি অকল আপোনালোকৰ সূৰ্য কোন ৰাশিত আছে সেইটো হ'লেই আপোনালোকে গভৰ্ণমেণ্ট চাকৰি পাব তাৰ কোনো নিশ্চয়তা নাই। আপোনালোকে তাৰ কাৰণে কিছুমান কাম কৰিব লাগিব। সূৰ্যক ষ্ট্ৰং কৰিব লাগিব, সূৰ্যক শক্তিশালী কৰিব লাগিব। সূৰ্যক শক্তিশালী কৰিবলৈ সকলোতকৈ যোনটো সহজ যোনটো উপায় হ'ল, যোনটো আপোনালোকে সদায় কৰিব পাৰে, সেইটো হ'ল আপোনালোকে সূৰ্য উদয়ৰ সময়ত আপোনালোকে যদি সূৰ্যৰ পিনে মুখ কৰি, মানে পূবফালে মুখ কৰি আপোনালোকে যদি সূৰ্যক যদি পানী অৰ্পণ কৰে, যাক সূৰ্যক জল অৰ্পণ কৰা বুলি কয়, এটা তামৰ মানে কপাৰৰ এটা আপুনি পাত্ৰ ল'ব, সেই পাত্ৰত পানী ল'ব, পানীত দুটা জবা ফুল, আৰু জবা ফুল যদি নাথাকে তেতিয়াহ'লে অকণমান ৰঙা সেন্দুৰ আপোনালোকে মিক্স কৰি দিব। মিক্স কৰি সেই পানীখিনি আপোনালোকে তুলসীৰ তলত আপোনালোকে পানীখিনি অৰ্পণ কৰক, আৰু অৰ্পণ কৰাৰ সময়ত সূৰ্যৰ যোনটো বীজ মন্ত্ৰ, সেই বীজ মন্ত্ৰটো 108 বাৰ আপোনালোকে যদি পাঠ কৰে, তেতিয়াহ'লে আপোনালোকৰ, আৰু এই যোনটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আপোনালোকে যিমান দিন কৰি থাকিব পাৰে সিমানেই আপোনালোকৰ সূৰ্য ষ্ট্ৰং থাকে। ইভিন মই এইটোৱে দেখিছোঁ, কাৰোবাৰ কুণ্ডলীত যদি সূৰ্য যদি দুৰ্বলো হৈ থাকে, যদি সেইসকল ব্যক্তিয়ে যদি এই প্ৰক্ৰিয়াটো যদি কৰি গৈ থাকে, তেতিয়াহ'লে ক্ৰমান্বয়ে তেওঁৰ সূৰ্যৰ স্থিতি ষ্ট্ৰং হৈ গৈ থাকে, আৰু সূৰ্যৰ স্থিতি যেতিয়া ষ্ট্ৰং হৈ গৈ থাকে, তেতিয়াহ'লে অকল গভৰ্ণমেণ্ট জব বুলিয়েই নহয়, যিকোনো ধৰণৰ কোম্পানী হওক, যদি প্ৰাইভেট কোম্পানীয়ে হওক, বা যিকোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত আপোনালোকৰ যোনটো ৰজা ববীয়া যোনটো বিষয়, মানে কোম্পানী হ'লে ৰজা কোন হ'ব, CEO হ'ব, বা মেনেজিং ডাইৰেক্টৰ হ'ব, বা কোনো উচ্চ খাপৰ বিষয়া হ'ব, এই ধৰণৰ যিবোৰ আপোনালোকৰ পজিশ্যন, এই পজিশ্যনবোৰ পোৱাত আপোনালোকৰ সুবিধা হয়। তৃতীয়তে, আপোনালোকে সূৰ্যৰ এটা আপোনালোকৰ শ্লোক আছে, এই শ্লোকটো মই আপোনালোকক কৈ দিছোঁ। এই শ্লোকটো আপোনালোকে, এইটো হ'ল সূৰ্যৰ মূল মন্ত্ৰ বুলি কয়। এই মূল মন্ত্ৰটো হ'ল ওম হ্ৰাম হ্ৰীম হুম চাহ সূৰ্যায় নমঃ। আকৌ এবাৰ কৈ দিছোঁ, ওম হ্ৰাম হ্ৰীম হুম চাহ সূৰ্যায় নমঃ। এই মন্ত্ৰটো আপোনালোকে দিনে 108 বাৰকৈ ৰাতিপুৱা কোৱা আৰম্ভ কৰক, আৰু টোটেল আপোনালোকে এই মন্ত্ৰটো যদি 40 দিনত 6000 বাৰ আপোনালোকে যদি কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে মই দেখিছোঁ যে তেনে লোকৰ সূৰ্য যিমানেই বেয়া অৱস্থাত থাকক, তেওঁলোকৰ সূৰ্য ষ্ট্ৰং হয়, আৰু সূৰ্য যেতিয়া ষ্ট্ৰং হয় তেতিয়া লোকৰ গভৰ্ণমেণ্ট জব পোৱাৰ সম্ভাৱনা বাঢ়ি যায়, অথবা প্ৰাইভেট কোম্পানীত ডাঙৰ পজিশ্যন, মানে মেনেজেৰিয়েল বা ডাইৰেক্টৰিয়েল লেভেল পজিশ্যনত তেওঁলোক যোৱা, বা গভৰ্ণমেণ্ট জবতো প্ৰমোশ্যন পোৱাৰ যোগ বহুত বাঢ়ি যায়। এতিয়া আহিছোঁ আৰু এটা উপায়লৈ। এই উপায়টো হ'ল আৰু এটা মন্ত্ৰ। এই মন্ত্ৰটো অতিশয় শক্তিশালী মন্ত্ৰ। আপোনালোকে মন্ত্ৰটো মনত ৰাখিব। সূৰ্যৰ এইটো অত্যন্ত প্ৰিয় মন্ত্ৰ, যোনটো বেদ মুনিয়ে লিখিছিলে। এই মন্ত্ৰটো হ'ল জবা কুসুম শংকাশং কাশ্যপেয়ং মহাঘৰং তমত্তি সভা পাপঘ্যং প্ৰণতি হস্মি দিবাকৰম। এইটো যোনটো সূৰ্যৰ মন্ত্ৰ, এই মন্ত্ৰটো আপোনালোকে যদি 108 বাৰ ৰাতিপুৱা পাঠ কৰে, স্পেচিয়েলি সদায় যদি নোৱাৰে, দেওবাৰে বা ৰবিবাৰে আপোনালোকে যদি ৰাতিপুৱা এই মন্ত্ৰটো পূবফালে মুখ কৰি সূৰ্যৰ ফালে প্ৰণাম কৰি যদি উচ্চাৰণ কৰে, আৰু তুলসী গছৰ তলত যদি আপোনালোকে যদি সেৱা কৰে, তেতিয়াহ'লে আপোনালোকে সূৰ্যৰ কৃপা পাব পাৰে। এতিয়া কথা হ'ল যে কি, আজিৰ ব্যস্ততাৰ যুগত ইমানবোৰ মন্ত্ৰ ৰাতিপুৱা কৈ থকাৰ সময় মানুহৰ নাথাকে, কাৰণ যিসকল লোক 20ৰ পৰা 40 বছৰৰ ভিতৰত থাকে, তেওঁলোক যিকোনো কামৰ কাৰণে ৰাতিপুৱা ওলাই যাবলগীয়া হয়। গতিকে তেওঁলোকৰ কাৰণে ইমানবোৰ মন্ত্ৰ উচ্চাৰণ কৰা সম্ভৱ নহ'ব পাৰে। গতিকে মই মোৰ যোৱা 15 বছৰৰ অধ্যয়ন আৰু ৰিচাৰ্চৰ পৰা মই এটা সূৰ্যক প্ৰসন্ন কৰাৰ মই এটা উপায় উলিয়াইছোঁ, যোনটো মই ইতিমধ্যে 500তকৈ অধিক লোকৰ ক্ষেত্ৰত মই ব্যৱহাৰ কৰি মই সেইসকল লোকৰ ক্ষেত্ৰত মই সুফল দেখা পাইছোঁ। তেওঁলোকৰ আধাতকৈ বেছি লোকে অলৰেডি, যিসকলৰ চৰকাৰী চাকৰিত এপ্লাই কৰিছিল বহুত বছৰৰ পৰা কিন্তু পোৱা নাছিলে, তেওঁলোকে চৰকাৰী চাকৰি পাইছে, আৰু বহুতে চৰকাৰী চাকৰি কৰি আছিলে, তেওঁলোকৰ পদোন্নতি হৈছে, আৰু বহুতে প্ৰাইভেট চাকৰি কৰি আছিলে, য'ত তেওঁলোকে এতিয়া উচ্চ খাপৰ বিষয়ত অধিষ্ঠিত হৈছে। গতিকে এইটো হ'ল যে কি, এইটো এটা সূৰ্য কৱচ হয়, যোনটো কৱচ আমি কিছুমান ৰুদ্ৰাক্ষ আৰু কিছুমান অন্য ধাতু মিক্স কৰি আমি তৈয়াৰ কৰিছোঁ, আৰু এইটো আমাৰ সূৰ্য কৱচ হয়। এই কৱচটো আপোনালোকৰ নিজৰ নামত
প্ৰাণ প্ৰতিষ্ঠা কৰাটো এটা বৈদিক এটা ৰীতি নিয়ম হয়, যোনটো আপোনালোকে ঘৰত কৰিব নোৱাৰিব। এইটো কিছুমান মন্দিৰতে কৰা হয়, স্পেচিয়েলি দিল্লীত আৰু নৰ্থ ইণ্ডিয়াৰ হৰিদ্বাৰ আৰু ঋষিকেশত এনেকুৱা মন্দিৰ আছে য'ত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। প্ৰাণ প্ৰতিষ্ঠা কৰাৰ কাৰণে আপোনালোকে একো কৰিব নালাগে। আপোনালোকে আপোনালোকৰ নাম, আপোনালোকৰ গোত্ৰ আপোনালোকে যদি পঠাই দিয়ে, তেতিয়াহ'লে এই যোনটো সূৰ্য, ইয়াক আমি সূৰ্যৰ মহাযন্ত্ৰ বুলি কওঁ, বা আদিত্য যন্ত্ৰ বুলি কওঁ। এই আদিত্য যন্ত্ৰ আপোনাৰ নামত পূজা কৰি পেলাই, আপোনাৰ নামত প্ৰাণ প্ৰতিষ্ঠা কৰি পেলাই আপোনাৰ এড্ৰেছত কুৰিয়াৰ কৰি পঠাই দিয়া হ'ব। আৰু তাৰ লগতে সেইটো আপুনি পৰিধান কৰাৰ আগতে আপুনি কিছুমান ৰীতি নিয়ম আমি আপোনালোকক জনাই দিম। সেই ৰীতি নিয়ম আপোনালোকে যদি মানি আপোনালোকে যদি সেইটো যদি পৰিধান কৰে, এই পৰিধান কৰাৰ 110 দিনৰ ভিতৰত আপোনালোকে নিশ্চিতভাৱে সূৰ্যৰ কৃপা লাভ কৰিব। আৰু আপোনালোকৰ যি মনোবাঞ্ছা, সেই লাগিলে চৰকাৰী চাকৰি প্ৰাপ্ত কৰা হওক, বা কিবা ইণ্টাৰভিউ আপোনালোকে দিছে চৰকাৰী, তাত পাছ কৰাই হওক, বা আপোনালোকৰ চৰকাৰী চাকৰি কৰি আছে, তাত প্ৰমোশ্যন, ইনক্ৰিমেণ্ট, বা প্ৰাইভেট চাকৰি কৰি আছে, তাত প্ৰমোশ্যন, বা এনেকুৱা ধৰণৰ যিবোৰ আপোনালোকৰ সূৰ্য ৰিলেটেড যিবোৰ আপোনালোকৰ কাম আছে, যিবোৰ আপোনালোকৰ মনোবাঞ্ছা আছে, এই মনোবাঞ্ছা এই মহা আদিত্য যন্ত্ৰ যোনটো আমাৰ লগত উপলব্ধ আছে, আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে সেই যন্ত্ৰটো আমি আপোনালোকৰ নামত, আপোনালোকৰ গোত্ৰ আৰু আপোনালোকৰ নামত প্ৰাণ প্ৰতিষ্ঠা কৰি আপোনালোকৰ পোষ্টেল এড্ৰেছত আমি পঠাই দিব পাৰোঁ। কিছু ইয়াৰ মন্ত্ৰৰ, এই যন্ত্ৰৰ যোনটো এটা ৰিজনেবল এটা মূল্য আছে, আৰু লগতে যোনখিনি পূজা পাতল কৰাৰ যিখিনি আমি মন্দিৰক দিব লগা হয়, এই গোটেইখিনি মিলি যোনটো এটা কষ্ট পৰিব, যোনটো পাথৰ আপোনালোকে সূৰ্যৰ পাথৰ আপোনালোকে যদি পিন্ধে যিমান টকা খৰচ হয়, তাৰ 5 ভাগৰ এভাগ খৰচতে আপোনালোকে এই যন্ত্ৰটো পাই যাব পাৰে। আৰু এই যন্ত্ৰটো আপোনালোকে যদি এডাল কপাৰ চেইনত, তামৰ চেইনত বা সোণৰ চেইনত আপোনালোকে যদি এইটো যদি পিন্ধি ৰাখে, বা কপাৰ সোণ নহ'লেও যদি এডাল হালধীয়া বা ৰঙা সূতাটো আপোনালোকে যদি এইটো যদি আপোনালোকে ডিঙিত ৰাখে, তেতিয়াহ'লে মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে আপ টু 75% নিশ্চয়তা থাকিব যে আপোনালোকে চৰকাৰী চাকৰি বা চৰকাৰী যিকোনো ধৰণৰ চৰকাৰী চাকৰি হ'ব পাৰে, বা চৰকাৰৰ পৰা আপোনালোকে কিবা লোন পাবলগীয়া হৈছে, লোন পাব পাৰে। চৰকাৰ ইয়াতে অকল চৰকাৰী নহয়, বেংক ইত্যাদি, ফাইনেন্সিয়েল কোম্পানী, এই যিমানবোৰ চৰকাৰী আপোনালোকৰ অনুষ্ঠান আছে, তাৰ পৰা আপোনালোকে তাত চাকৰিও পাব পাৰে, বা তাৰ পৰা আপোনালোকে লোন পাব পাৰে, সহায় পাব পাৰে। আপোনালোকে যদি কিবা চৰকাৰী স্কীমত যদি এপ্লাই কৰিছে, সেই স্কীম পাব পাৰে। আপোনালোকে যদি চৰকাৰী কিবা প্ৰজেক্ট এপ্লাই কৰিছে, আপোনালোকে প্ৰজেক্টটো পাব পাৰে। যিকোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকে সহায় পাব পাৰে। ইয়াৰ উপৰি আৰু এটা উপায় মই দিছোঁ, আপোনালোকে দেওবাৰে আপোনালোকে যদি ৰুদ্ৰ অভিষেক কৰে, এই ৰুদ্ৰ অভিষেক কৰাটো সূৰ্যৰ কাৰণে বহুত দৰকাৰ। লগতে আপোনালোকে সূৰ্যক সন্তুষ্ট কৰিবলৈ আপোনালোকে শিৱ গোসাঁইক আপোনালোকে প্ৰাৰ্থনা কৰিব লাগিব। সোমবাৰে আপোনালোকে শিৱ মন্দিৰত গৈ শিৱলিংগৰ ওপৰত 2টা বগা ফুল দি পেলাই ওম নমঃ শিৱায় এই মন্ত্ৰটো যদি 108 বাৰ আপোনালোকে যদি পাঠ কৰে, আৰু এই প্ৰক্ৰিয়াটো যদি আপোনালোকে যদি খুব কমেও আপোনালোকে যদি 10 সপ্তাহ যদি আপোনালোকে যদি কৰে, মই এইটো কোৱা নাই যে 10 সপ্তাহৰ পিছত আপোনালোকে বাদ দি দিব, কমচে কম 10 সপ্তাহ যদি আপোনালোকে কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে সূৰ্যৰ আশীৰ্বাদ লাভ কৰিব। আৰু আপোনালোকৰ যোনটো চৰকাৰী চাকৰি পোৱাৰ যোনটো মনোবাঞ্ছা আছে, বা চৰকাৰৰ পৰা সহায় পোৱাৰ যোনটো মনোবাঞ্ছা আছে, বা চৰকাৰৰ দ্বাৰা উপকৃত হোৱাৰ যোনটো মনোবাঞ্ছা আছে, এই মনোবাঞ্ছা আপোনালোকৰ পূৰণ হ'ব। আজি মই এই অনুষ্ঠানটো এইকাৰণে কৰিলোঁ, কিয়নো বহুতো মই যুৱক যুৱতীৰ পৰা মই পাইছোঁ যে মই গভৰ্ণমেণ্টৰ অমুক ইণ্টাৰভিউ দিছোঁ, তমুক ইণ্টাৰভিউ দিছোঁ, এইটো কৰিছোঁ, সেইটো কৰিছোঁ, এতিয়ালৈকে মোৰ হোৱা নাই। গতিকে এনেকুৱা এটা বিধান দিয়ক যাতে আমি চৰকাৰৰ পৰা উপকৃত হওঁ। গতিকে আজি মই আশা কৰিছোঁ যে আজি প্ৰগ্ৰেমটোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব, আৰু আপোনালোকে এইবোৰ যদি কৰি যায়, তেতিয়াহ'লে নিশ্চয় চৰকাৰৰ পৰা আপোনালোকে ভাল ফল পাব পাৰিব। তেতিয়াহ'লে আজিলৈ সামৰিছোঁ। আগলৈ আৰু এটা বেলেগ বিষয় লৈ চৰ্চা কৰিম। তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু এই ভিডিঅ'টো যদি ভাল পাইছে, তেতিয়াহ'লে এই ভিডিঅ'টোৱে যাতে আৰু অধিক লোকক উপকৃত কৰিব পাৰে, গতিকে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ ফেমিলি মেম্বাৰ আৰু বন্ধুবৰ্গ, আপোনালোকৰ গ্ৰুপ, আপোনালোকৰ ফ্ৰেণ্ড গ্ৰুপছৰ মাজত শ্বেয়াৰ কৰিব। আকৌ এটা ভিডিঅ'ত লগ পাম। আচাৰ্য তন্ময় শইকীয়াক আজিৰ বাবে আপোনালোকে অনুমতি দিয়ক। নমস্কাৰ।